দুৰ্ভাগ্যজনক ঘটনা দক্ষিণ কামৰূপৰ বৰিহাটৰ মেধিবৰী গাঁৱত আজিৰ দিনৰ 9:10 23-ৰ পৰা 24 বছৰ বয়সীয়া যুৱতী এগৰাকীৰ সলিল সমাধি ঘটে। জানিব পৰা মতে ৰঞ্জিতা দাস আৰু ৰত্নেশ্বৰ দাসৰ জীয়াৰী জুৰি দাস নামৰ যুৱতীগৰাকীয়ে আন ৰোৱনীৰ সৈতে খেতিপথাৰলৈ গৈছিল। কিন্তু অজ্ঞাত কাৰণত যুৱতীগৰাকীয়ে পথাৰৰ ওচৰতে থকা পুখুৰীৰ ফালে গৈছিল আৰু ভুলবশত যুৱতীগৰাকী উক্ত পুখুৰীটোত পৰি যায়, যাৰ ফলত যুৱতীগৰাকীৰ অকালতে মৃত্যু হয়। গাঁৱৰ লোকে যুৱতীগৰাকীক পাৰলৈ মৃত অৱস্থাত উঠাই আনে। পৰৱৰ্তী সময়ত পলাশবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহটো পোষ্টমৰ্টেম কৰিবলৈ পঠিয়াই দিয়ে। যুৱতীগৰাকীৰ মৃত্যুৱে সমগ্ৰ পৰিয়ালৰ শোকক ছায়া পেলাইছে। মিৰ্জাৰ পৰা অনন্ত কলিতাৰ ৰিপৰ্ট, নিউজ 24x7 টুডে।